নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ। পোনপ্ৰথমে মই সকলোকে দুৰ্গা পূজা বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি মই জাগিৰোডলৈ আহিছোঁ দুৰ্গা পূজা চাবলৈ। গতিকে বন্ধুসকল, দুৰ্গা পূজাৰ কিছু পৰিৱেশ আপোনালোককো দেখুৱাই থাকিম। ভিডিঅ'টি সম্পূৰ্ণকৈ চাই থাকিব। বন্ধুসকল, এয়া চাওক জাগিৰোডৰ আমি প্ৰথমটি মণ্ডপ পাই গ'লোহি পূজাৰ। আৰু বন্ধুসকল, আমি এতিয়া যাবলৈ ওলাইছোঁ জাগিৰোডৰ ৰেল গেটলৈ। মানে ৰেল গেটৰ ওচৰতে দুৰ্গা পূজাৰ এটি সুন্দৰ মণ্ডপ বনাইছে, তাকে চাবলৈ গৈ আছোঁ। আপোনালোককো দেখুৱাই থাকিম, ভিডিঅ'টি চাই থাকিব সম্পূৰ্ণকৈ। বন্ধুসকল, আমি আহি পাই গ'লোঁ ৰেলগেট পাইছোঁ ইয়াতে। আৰু ইয়াতে বন্ধুসকল ময়ূৰ চৰাই আকৃতিত এটি সুন্দৰ মণ্ডপ বনোৱা হৈছে। আহকচোন চাওঁ মণ্ডপটি। বন্ধুসকল, আমি দিনতে আহিছোঁ, সেইবাবে ইয়াত মানুহৰ ভিৰটো অলপ কম হৈ আছে। ৰাতি হ'লে চাগে ইয়াতকৈ বহুত ভিৰ হ'ব মানুহ। আৰু বন্ধুসকল, এইফালে চাওক, এইটোৱে সেই মণ্ডপটো যিটো ময়ূৰ চৰাইৰ আকৃতিত বনোৱা হৈছে। আৰু ইমান সুন্দৰ হৈছে মণ্ডপটো, চাওকচোন কি ধুনীয়া লাগিছে দেখি। আমি লাহে লাহে ভিতৰলৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুৱাই থাকিম, চাই থাকিব। আৰু বন্ধুসকল, আহকচোন আমি ময়ূৰ চৰাই এজনী ভিতৰলৈ সোমাই যাওঁ। বলকচোন চাওঁ কি কি আছে ভিতৰত। আৰু এই মণ্ডপটিৰ ভিতৰতে ইফালে ইয়াত দুৰ্গা মাৰ প্ৰতিমূৰ্তি থৈ দিয়া আছে। আৰু বন্ধুসকল, এই সকলোখিনি এই ময়ূৰ আকৃতিৰ মণ্ডপটিৰ ভিতৰতে আছে দিয়ক। আৰু কিমান ডাঙৰকৈ বনোৱা হৈছে মণ্ডপটি, বহুত ভাল লাগিছে আহি। আৰু বন্ধুসকল, আমি এতিয়া সেই মণ্ডপটিৰ পৰা ওলাই আহিলোঁ আৰু আমি বৰ্তমান বেলেগ মণ্ডপ চাবলৈ গৈ আছোঁ। আৰু ইয়াত যিহেতু বহুত মণ্ডপ আছে, গতিকে আমি এটাৰ পিছত এটাকৈ চাই গৈ থাকিম আৰু আপোনালোককো দেখুৱাই গৈ থাকিম। আৰু এইফালে এয়া এটা পূজাৰ মণ্ডপ, কি সুন্দৰকৈ বনাই তুলিছে চাওকচোন। বন্ধুসকল, আহি আহি আমি আকৌ এটা মণ্ডপ পাই গ'লোঁ। ইয়াত চাওক,
বন্ধুসকল আমি এতিয়া জাগিৰোডৰ পৰা ওলাইছোঁ দুৰ্গা পূজা চাম। কেনেকুৱা লাগিছে দুৰ্গা পূজা চাই? বন্ধুসকল আমি দিনতে আহিছিলোঁ, যিহেতু আমাৰ ঘৰ দূৰত থাকি আমি চাব আহিব নোৱাৰোঁ। দিনতে আহিছিলোঁ, এতিয়া সন্ধিয়া হৈছে, লাহে লাহে বহুত মানুহ আহিছে আৰু বতৰটো ভাল হৈ অহা নাই, গতিকে আমি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ। বন্ধুসকল লাহে লাহে আন্ধাৰে হৈ আহিল আৰু পূজা চোৱাৰ মানুহো বাঢ়ি আহিল আৰু বতৰটো ইমান ঠিক নাছিল, সেইবাবে আমি ঘৰলৈ যাবলৈ ওলালোঁ। ইয়াত চাওক, আন্ধাৰ হোৱাৰ লগে লগে মানুহৰ ভিৰটো বাঢ়ি আহিছে পূজা চোৱা। বন্ধুসকল এইটো হৈছে নেলি দুৰ্গা পূজাৰ মণ্ডপ। ৰাতি কিমান সুন্দৰ লাগিছে চাওকচোন গোটেই মণ্ডপটো। আৰু বন্ধুসকল আজিৰ ভিডিঅ'টি ইমানখিনি আছিল, দিয়ক।